Throw it up. Start twerking like Miley. নমস্কাৰ, মোৰ নাম জিত। আজি আপোনালোকৰ ওচৰত ভাল টপিক এটা লৈ আহিছোঁ যে জিম ষ্টাৰ্ট কৰিব পৰা বয়সটো হৈছে কিমান। বহুতে ফ্ৰী এডভাইচ দিব যে জিম যোৱা আচল বয়সটো হৈছে 18-20 এনেকুৱা বয়স আপোনাৰ আচলত ক'ব। আৰু প্ৰায় এটা ৱৰ্ড আমাৰ মাজত প্ৰায় শুনিব পোৱা যায় যে জিম গ'লে হাইট নেবাঢ়ে। আচলতে এইবোৰ মানুহে নিজে বনোৱা নিয়ম। গতিকে জিম কৰিবলৈ হ'লে আপুনি 13 বছৰৰ পৰা ষ্টাৰ্ট কৰিব পাৰে। পিছে তাতো এটা কথা, এক্সাৰচাইজ কৰিবলৈ হ'লে ভাল গুৰুৰ ওচৰত গৈ শিকা খুবেই দৰকাৰী। গুৰু নোহোৱাকৈ কোনো ধৰণৰ শিক্ষা লাভ কৰিব নোৱাৰি। গতিকে 13 বছৰৰ পৰা আপুনি লাইটলি এক্সাৰচাইজ কৰি 2 বছৰ কৰিব পাৰিব। যেতিয়া আপোনাৰ বয়স 15 বছৰ হ'ব, আমাৰ হাড় খুবেই ষ্ট্ৰং হয়, যাৰ পিছত আমি ভালদৰে প্ৰপাৰ ৱেট ট্ৰেইনিং কৰিব পাৰিম। গতিকে হাইট ৰখি যোৱাৰ প্ৰথম কাৰণটো হৈছে ভাল ডায়েট নকৰা। যেতিয়া আমি সৰু আছিলোঁ, তেতিয়া আমাক বৰ্ণভিটা হৰলিক্স কিয় খুৱাইছিল? কাৰণ মা দেউতাহঁতে জানিছিল যে সকলো ধৰণৰ নিউট্ৰিশ্যন তাতে থাকে। গতিকে সেয়েহে আমাৰ গ্ৰোথ ভালদৰে হ'ব বুলি সেয়েহে আমাক বৰ্ণভিটা হৰলিক্স খুৱাইছিল। আপুনি মেচিয়ৰ নোহোৱালৈকে শ্ব'ল্ডাৰ আৰু স্কট এই দুটা এক্সাৰচাইজ আপুনি লাইটলি কৰিব পাৰে। যদি আপোনাৰ ঘৰত জেনেটিকেলি ওখ নোহোৱা মানুহ আছে, যেনে ধৰক আপোনাৰ মা দেউতা যদি আপোনাৰ ওখ নহয়, তেন্তে আপুনি শ্ব'ল্ডাৰ আৰু স্কট অলপ লাইট এক্সাৰচাইজ কৰাই ভাল হ'ব। আৰু যদি আপুনি ভাল নিউট্ৰিশ্যন লয়, তেন্তে আপোনাৰ হাইট গ্ৰ'থ নোহোৱা কোনো কাৰণেই নাই। গতিকে জিমত গৈ ওখ নোহোৱা এইবোৰ কাৰো কথা নুশুনিব। এক্সাৰচাইজ কৰা কোনো বেয়া কথা নহয়। গতিকে ভাল গুৰু লৈ আপুনি যদি জিম ষ্টাৰ্ট কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ গ্ৰ'থ ভাল হ'ব। যদি আপুনি ভাল ফিজিক এটা পাব বিচাৰে, তেন্তে আপুনি সৰুৰ পৰাই 13 ইয়াৰ্ছৰ পৰাই এক্সাৰচাইজ কৰিব পাৰিব। তাৰ ফলত আপোনাৰ মেচিয়ৰ্ড হোৱা মাত্ৰই আপুনি ভাল ফিজিক পাব পাৰিব। গতিকে যদি এই ভিডিঅ'টো আপোনাৰ ওচৰত ইনফৰ্মেশ্যন ভিডিঅ' হিচাপে লাগি থাকে, তেন্তে ভিডিঅ'টো লাইক কৰিব আৰু ফ্ৰেণ্ডৰ মাজত শ্বেয়াৰ কৰিব। আৰু এনেধৰণৰ ইনফৰ্মেশ্যন ভিডিঅ' পাবলৈ হ'লে অনুগ্ৰহ কৰি মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব।